হাঁহি থকা ফটো এখন আপোনালোকে বনাই দিলে, কিন্তু প্ৰকৃত ফটো আছিল এইখন। ঠিক মামা, এইটো কথা আৰু আপোনাক ক'বৰ কাৰণে লাইভত আহিব লাগে নেকি? সেইটো ফটো যে এডিটিং কৰা সেইটো আমি সকলোৱে জানো। আপুনি পাহৰি গ'ল নেকি? আপুনি অসমৰ মুখ্যমন্ত্ৰী হয়। এইবিলাক সৰু সুৰা কথা লৈ আপোনাক ৰাইজক প্ৰুফ দিবৰ কাৰণে আহিব লাগে নেকি? সেই আপুনি এইবিলাক কি কৰি আছে? না কিবা সিফালে কিবা আছে? এইবিলাক আপোনাৰ কাম নহয় না। ইমান এটা সৰু কথা, এইটো কোনে বুজি নাপায় যে এইটো AI এডিটিং কৰা ভিডিঅ'। সেইটো ক'বৰ কাৰণে আপোনাক লাইভত আহি এইটো প্ৰুফ দিব লাগে। এইটো কৰিলেতো আৰু মানুহে বেলেগহে। জুবিনৰ মৃত্যুৰ সুযোগ লৈ সিদিনাখন গুৱাহাটীৰ মহানগৰীত এক প্ৰকাৰ যি পৰিৱেশ সৃষ্টি কৰি দিয়া হৈছিল, সেই পৰিৱেশৰ আঁৰত কোনবোৰ ব্যক্তি আছিল? হয়, কোনবোৰ ব্যক্তি আছিল মামা? এইবিলাকতো পিছত মুছলিম নহয়, না বাংলাদেশী মুছলিম, না অচিনাকি ব্যক্তি। কোনবোৰ আছিল কওকচোন, জলদি কওক, জলদি। মই ৰাইজক আকৌ এবাৰ ক'ম, চৰকাৰখনক আপোনালোকে বেয়া পাব পাৰে। আমি আপোনালোকৰ কিছুমানৰ ঘৰ এভিকশ্যন কৰিছো, আপোনালোকে আমাক বেয়া পায়। মানে কথাটো মই বুজি পোৱা নাই। আমাৰ ঘৰ এভিকশ্যন কৰিল মানে? মই শুনা মতেতো যিবিলাক মানুহৰ ঘৰ এভিকশ্যন কৰিছে সেইবিলাকতো বাংলাদেশী মানুহ আছিল, অচিনাকি মানুহ। সিহঁতৰ ঘৰহে এভিকশ্যন কৰিছে। এতিয়া আৰু ৰাইজ বুলি কৈ আছে, পিছত তেতিয়া ফাঁকি দিল নেকি? তেতিয়া দেখোন মামা আপুনি একদম চিল্লাই ক'ল যে সিহঁতে বাংলাদেশী, অচিনাকি ব্যক্তি, বেদখলকাৰী। সিহঁতৰ কাৰণে বেয়া পাব লগা কি কথা আছে? আছিল বাংলাদেশী, কিছুমান আছিল বেদখলকাৰী, কিছুমানতো অচিনাকি ব্যক্তি। সিহঁতৰ জাগা খালী কৰিছে, সিহঁতে আপোনাক বেয়া পালেও বা কি নাপালেও বা কি, সেইটো লৈ আপুনি কিয় এনেকে ক্ষমা খোজাৰ নিচিনা কৰি আছে? সেইটো বাদ দিয়কচোন। সেই আপোনাৰ পদমৰ্যাদাটো আপুনি পাহৰি যায়। আপুনি হ'ল অসমৰ মুখ্যমন্ত্ৰী, আপোনাতকৈ ক্ষমতাৱান ব্যক্তি নাই অসমত। আপুনি এইবিলাক লৈ আৰু কি কৈ থাকে? কিন্তু এভিকশ্যনৰ প্ৰতিশোধ ল'বলৈ জুবিনক আপোনালোকে ঢাল হিচাপে ব্যৱহাৰ নকৰিব। চি মামা, আপুনি কৈ ইয়াতে লৈ আহিছে না। ইমান বেয়া মেণ্টেলিটি, কি ক'ম। জুবিনক অসমৰ প্ৰতিজন মানুহেই ভাল পায়। জুবিন মৰাৰ কাৰণে প্ৰতিজন মানুহেই আৱেগিক হৈ আছে। ইয়াতে আপুনি সেইটো এভিকশ্যনক লৈ ৰাজনীতিকৰণ কৰি আছে। এইটো লৈ কি ক'ম কওকচোন। জুবিন অসমৰ জনসাধাৰণৰ হিয়াৰ আমঠু আছিল। তাক সকলোৱে ভাল পাইছিল, চবেই। ইয়াতো কোনো ধৰ্ম বৰ্ণ নিৰ্বিশেষ নাছিল। জুবিনক অসমৰ বাচ্ছাৰ পৰা আৰম্ভ কৰি বুঢ়ালৈকে সকলোৱে ভাল পাইছিল। জুবিন আমাৰ আছিল, অসমৰ আছিল। এইটোক লৈ আপুনি কোনফালে লৈ যাব খুজি আছে বস্তুটোক মই বুজা নাই। এইটোক লৈ আপুনি ৰাজনীতিটো নকৰক না, বহুত টাইম আছে বতৰ। ইয়াৰ আগত কিবা এটা বেলেগ ইছ্যু আনি দিব। এই জুবিন দাক লৈ চবেই আৱেগিক হৈ আছে, খুবেই আৱেগিক হৈ আছে। এইটোক লৈ আপুনি ৰাজনীতিকৰণ কিয় কৰি আছে? পিছত কৰিব, আৰু বহুত সময় আছে। কিবা এটা লৈ লগাই দিব হিন্দু মুছলিমৰ মাজত, কি ডাঙৰ কথা। এইটো বাদ দিয়কচোন আমাৰ। এইটো একেবাৰে মানে কেনেকুৱা কথা কৈছে। কায়ো এভিকশ্যনৰ বিৰোধিতা কৰা নাই। এইটো আচলতে চবৰে মনত দুখ লাগিছে আৰু সকলোৱে আৱেগিক হৈ আছে, যাৰ কাৰণে এনেকুৱা কৰি আছে। জীৱনকালত কোনটো জাগাত আপোনালোকে জুবিনক সংগীত অনুষ্ঠান পৰিৱেশনৰ কাৰণে মাতিছিল? বিভিন্ন জাগাত মাতিছো। অসমৰ প্ৰতিটো চুকে কোণে জুবিন দাই গান গাইছে। যদিও জুবিন দাক কোনোবা মানুহে ডাইৰেক্টলি লগ পোৱা নাই, দেখিব পৰা নাই, তাৰ গান গোটেই অসমৰ প্ৰতিটো চুকে কোণে এনেকুৱা কোনো ঠাই নাই য'ত জুবিন দাৰ গান বজা নাই। চবেই চিনি পায়। ডাইৰেক্ট দেখা নাপালেও টিভিত দেখছে, নিউজত দেখছে, মানে দেখছে। জুবিন দা সকলোৰ কাৰণে আপোন আছিল। আৰু আমি মাতিছো, বিভিন্ন জাগাত মাতিছো। কেতিয়াবা আহিব পাৰিছে, কেতিয়াবা আহিব পৰা নাই। বহুত কাম আছিল জুবিনদাৰ। সি এটা অলৰাউণ্ডাৰ গায়ক আছিল। কিমান ভাষাত গান গাইছে, কিমান দূৰে দূৰে গৈছে। সদায় লগ পোৱা নাই, কিন্তু কেতিয়াবা পাইছো আৰু দেখা পাইছো বহুত। অসমৰ প্ৰতিটো চুকে কোণে গৈছে তাই গান গাবৰ কাৰণে। বাংলাদেশৰ পৰা মমতাজক লৈ অহা কেইবাটাও উদাহৰণ আছে, কিন্তু আপোনালোকৰ অঞ্চলবিলাকত গৈ জুবিনে সংগীত অনুষ্ঠানো পৰিৱেশন কৰিব পৰা নাছিল। কিয় মামা? কিয় সংগীত উপস্থাপন কৰিব পৰা নাছিল? কিয়? অসমত কোনোবা অঞ্চল আছিল নেকি যে য'ত জুবিন দাই গ'লে তাক তাৰ পৰা মানে গান গাব দিয়া নাই, ঘূৰাই পঠাইছে? তেনেকুৱা কিবা আছিল নেকি কওকচোন? এইটো এতিয়াহে বুজি পাইছো মই গোটেই ভিডিঅ'টোৰ মূল কথাখিনি। আপুনি মানে বুৰ্বক মানুহবিলাকক লাহে লাহে বুজাই ইয়াতে লৈ আহিছে যে অসমৰ এটা শ্ৰেণীৰ মানুহ বা কিছুমান মানুহে জুবিন দাতকে মমতাজক গুৰুত্ব বেছি দিছিল, মমতাজক বেছি ভাল পাইছিল। সেইটো ক'ব খুজি আছে নেকি? ক'ত মমতাজ, ক'ত আমাৰ জুবিন দা কওকচোন? জুবিন দাৰ এটা নমৰ যোগ্য নহয় মমতাজ।
এইটো দি আপুনি মানুহক সেইফালে মানে ডাইভাৰ্ট কৰিব খুজি আছে না মৰে বুজাতে ইমান লেট হৈছে অসমতো 80% মানুহে বুজি পাব বুজিয়ে নাপাব ভাবো যে হয়তো কিছুমান মানুহেতো মমতাজক লৈ আনি গান গান গাৱাইছে তো সেইবিলাক শত্ৰু হৈ গেল না আৰে মামা কিমান দিন মানুহক পাগল বনাব মমতাজ এটা শিল্পী গায়ক ইয়াক অসমত কোনোবা জাগাত কোনোবাই আনিছে তো আনিছেই সেই বুলি সেই মানুহবিলাকে জুবিনদাক ভাল নাপায় নেকি এইটো কথা হ'ল না জুবিন হ'ল আমাৰ অসমত কিমান বাহিৰৰ পৰা শিল্পী আহি গান গাই যায় আৰু মামা মই কিন্তু এটা ফটো দেখা পাইছো এইটো সঁচা না মিছা ক'ব নোৱাৰো আপুনি মমতাজক কিবা গিফ্ট দি আছে আপোনাৰ মানে মামীৰ লগত আৰু পীযুষ হাজৰিকাৰ ৱাইফৰ লগত কিন্তু মই মমতাজৰ ফটো দেখা পাইছো কিবা আছে নেকি সম্পৰ্ক আপুনিতো মাজে মাজে গৈছিলে বাংলাদেশত আগত তো সেইটো বেলেগ ইছ্যু এটা শিল্পীয়ে কোনোবা এক ঠাইত যায় গান গাবই পাৰে সেইটোক লৈ আহি আপুনি জুবিনদাৰ লগত সেইটো কি মিলাব খুজি আছে মানুহ পগলা নেকি মানুহ গোটেইখিনি কওকচোন আপুনি কিবা সেইটো এই ঘটনাটোক বেলেগ ফালে মানে ল'ব খুজি আছে নেকি সেইটো নকৰিব আপুনি এইবিলাক বাদ দি গুৰুত্ব দিয়ক জুবিনদাৰ হত্যাকাৰীসকলক শাস্তি দিয়াৰ কাৰণে মানে সেইটোৰ কাৰণে মন নিৰ্বেশ কৰকচোন আপুনি কোনোবাই মমতাজৰ গান শুনিছে বুলি সেই বুলি জুবিনদাক ভাল নাপায় নেকি কি ক'ব খুজি আছে এইটোৰ মানে মিনিং কি এইটো কি বুজাব খুজি আছে এইটো কওকচোন মানুহ পাগলা হৈ যাব দেখোন তেৰি মামা আপোনাক অনুৰোধ জনাইছো আমাৰ জুবিনদাৰ হত্যাকাৰী যদি হত্যা হৈছিল আমাৰ জুবিনদাৰ আচলতে সেইটো সঠিক তদন্ত কৰি মানুহৰ আগত ধৰক মানুহক দেখুৱাওক মানুহে আপুনি আপোনাক ভাল পাব এইবিলাক মানে এইটো লৈ মানে জাতীয়তাবাদৰ মাজত তেনেকৈ নলাগব আপুনি ডাইৰেক্ট কোৱা নাই ঠিকে কিন্তু আপুনি যিটো হিঞ্চ দি আছে যে মানে মমতাজক কোনোবাই আনি গান গোৱাইছিল সেইটোৰ মানে কি মমতাজৰ গান শুনা নাযাব আমাৰ জুবিনদাৰ গান মানে বাংলাদেশত নুশুনে বেলেগ জেগাত নুশুনে এইটো কি ডাঙৰ কথা আমাৰ জুবিনদাক অকল গান গাওয়াৰ কাৰণেই সকলোৱে ভাল নাপায় না মই তাৰ ব্যক্তিত্বক ভাল পাওঁ মই গানতকৈ জুবিনদাৰ যিটো ব্যক্তিত্ব আছিল সেইটোক বেছি ভাল পাওঁ উচিত কথা এটা একদম মানুহৰ মুখামুখি কৈ দিব পাৰিছিল সেইটোক ভাল পাওঁ মই মানুহক মৰম কৰিছিল দুখীয়াৰ লগত ভাল ব্যৱহাৰ কৰিছিল সাহায্য আগবঢ়াইছিল সেইটোৰ কাৰণে মই ভাল পাওঁ খালি গানতেই ভাল পাব লাগিব নেকি এটা সৎ মানুহ আছিল ভাল মানুহ আছিল যাৰ কাৰণে ভাল পাওঁ মন প্ৰাণৰ পৰা ভাল পাওঁ